দগৰি খাই মই উঠিবই পোৱা নাই এই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে চাই আছে আজি এটা নতুন ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ আজি আৰম্ভ মানে এনেকুৱা ধৰণৰ হ'ব আজি এটা পিকনিক কেইটামান আছে আদানী পাৰ্কত খামগৈ গতিকে ভাল লাগিব এনজয় হ'ব অলপমান কি হয় নাজানো পিছত গম পাব ভিডিঅ'টো চাই থাকক আপোনালোকে গাইজ মই স্কুটি পকেটত গৈ আছোঁ পিছফালে একেবাৰে বহি যাওঁ গতিকে ব্লগটো এতিয়া আৰম্ভ হ'বলৈ গৈ আছে আৰু আমি দেখুৱাম আপোনালোকে নিশ্চয় ভিডিঅ' আপোনালোকে চাই থাকিব আমি আৰম্ভ কৰোঁ স্পীড চলাইছে আদানী পাৰ্কলৈ গৈ আছোঁ A few moments later. এতিয়া আমি অস্মিতা ঘৰ পালোঁ অস্মিতা ঘৰত সোমাই পেলাই কিবা কেৰাহী চেৰাহী কিবা কিবি আছে সেইখিনি লৈ যাম গতিকে বলক ভিতৰতে আমি সোমাই লওঁ কি আছে কি নাই সেইখিনি চব অস্মিতাৰ পৰা লৈ লওঁ তাৰপিছত আমি পাৰ্কলৈ যাম গোটেইখিনি আহি আছে ফাইনেলি পাই গ'লোহি আৰু অস্মিতাৰ ঘৰত এইফালে আমাৰ টংকেশ্বৰ বহি আছে মানে মই অকণ বাহিৰৰ পৰা কৈছোঁ এইফালে এইটো কেৰাহীটো নিব লাগিব আৰু এইফালে বাচনকেইটা আছে ইয়াত কাঁহী হেতা গছলি কটাৰী কিবা কিবি চব আছে হ'লেও আমাৰ টংকেশ্বৰ অলপ বহি আছে মানে পাৰ্কৰ গেটখন খোলা নাই ইতিমধ্যে আৰু ভাত বনোৱা যিটো মেইন গামলা নহয় কি আছিলে এইটো ভাত বনোৱা যিটো চৌ সেইটো আনিব আমাৰ জুবিনে গতিকে জুবিন এতিয়ালৈকে আহি পোৱাহি নাই সেইকাৰণে ৰৈ আছোঁ কাৰণ ভাতটো বনাব লাগিব ন যিহেতু আমি খাবলৈ আহিছোঁ গতিকে অকল খোৱা হ'ব A few moments later. লগৰকেইজনীক মাতি আছে তেওঁলোকে সোনকালে দেৰি হৈছে 1,000 years later. One eternity later. তো গাইজ এতিয়া আমি সতীয়াধনী পাৰ্ক পাই গ'লোহি এইফালে অস্মিতা আছে আৰু এইফালে ধুপুংগাই কিবা এটা কৈ দিয়া আজি কেনেকুৱা লাগিছে আজি মুখত একোৱে লগাই নাহিলোঁ মনটো কোলা লাগিছে অঁ এই মস্ত এটা খোলা এইফালে অস্মিতাই পুৰা মেকআপ কৰি আছে মস্ত বগা আৰু পিছত আমাৰ লীলকা আহি আছে আৰু জুনাচন আহি আছে আৰু আগত আমাৰ এইখিনি গৈছে আজি পাৰ্কখন আমাৰ হ'ব বহুত শান্ত এটা পৰিৱেশ আমি পিকনিক আহিছোঁ আমাৰ মানে পিকনিক খাবলৈ আৰু জেগা নাই আমি পাৰ্কতে লৈ লৈছোঁ ব'লক আমি এতিয়া ভাত বনাবলৈ খৰি বিচাৰিব ৰাইজ মই এটা কথা ক'ম দেই উঠনি পৰা একোৱে কাম নাই কৰা এতিয়া দেখিলে নহয় কেমেৰাটো হেৰিলে চকু নিকিতালে চক কেনেকৈ কৰি থাকিম এয়া এতিয়া কেমেৰা অহাৰ লগে লগে নিকিতাই মানে পূৰা খৰি ভঙাত লাগতি মাৰি পঠিয়াম গৈছে ইয়াত ये हम हैं और हमारे ये है और ये আজি বেঙেনা কোলা হ'ব পাৰে দেই হাই ময়ো আহিছোঁ অহা কথা নাছিলে কিন্তু টংকেশ্বৰ মাৰিছে যে আহিছোঁ আৰু এইফালে খৰি ভাঙি আছে দেখুৱাই আছোঁ আপোনালোকক মানে ঘৰত কোনোদিনে খৰি ভাঙি নোপোৱা ছোৱালীয়ে আজি খৰি ভাঙি আৰু এইফালে নয়নমণি তো এতিয়া আমি আৰম্ভ হৈ গ'ল আৰু ব'লক আমি এতিয়া কামত লাগো দেই গাইজ A few moments later. আজি বনভোজৰ এই গৰম বতৰত টংকেশ্বৰ হাত সেকি লৈছে প্ৰথমতে ইয়াত জুই ধৰা হ'ব এতিয়া জুই জ্বলিব চাউলটো চবে সিজাই খাই ন আমি চাউলটো পুৰা খাওঁ আজি এইবোৰ আজি বেঙেনা নাই চাউলটো তিয়াই থৈ আৰু মাংসটো বনা সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই পিকনিক মাংসটো কোনে ধুব কেনেকুৱা লাগিছে তোমাৰ আজি মই ধুই দিম আৰু ভাল লাগিছে ন আমাৰ পুৰা চুলি তুলি কাটি ঐ ৰকিম ক'ত গাইজ ছোৱালী আহিছে পাগলে দেই তললৈকে নাযাবি যোনটো ধৰিছে ইণ্ডাষ্ট্ৰীৰ পুৰা
ঐ তুই ভিডিঅ' নকৰিবা বে কোনোবা ছোৱালী ফিদা হৈ যাব আনিবগৈ লাগিব চালাদৰ কাৰণে থবি আকৌ পিয়াজ হৈছে দে কৃষ্ণ খুন্দি আছে পুৰা আদা নহৰু কোনে নাখায় এইফালে আমাৰ অনলি তিয়হ পিয়াজ বিলাহী কাটি দিলে কাটি বিলাহী আছে নাই আৰু বিলাহী নো আমাৰ নাখায় নিকিতাই কাটি আছে বিলাহী এনেকৈ পিচ পিচকৈ কাটি দিলে হ'ব পুৰা কাম কৰিছে ছোৱালীকেইজনী দেই এই অস্মিতা ডাইৰেকশ্যন দি আছে পুৰা क्या बोला तूने নিমখ ঢালি থাকে ইমান মজা চাউণ্ড বক্স নহয় একদম আমি খাই আছো পিকনিক জানো ও মানা ৰচনা আৰু নি মঙহ এইখিনি অস্মিতাই বনাব বোলে ডাইৰেকশ্যন দি আছে A few moments later. হৈ গ'ল মাংসটো মই বনালোঁ ভাতখিনি এনেকৈ চবে মিলি কাটি মেলি কৰি দিলে হয় টংকেশ্বৰ মই মাংস বনালোঁ দেই এতিয়া আমি খাম এতিয়া খাম সকলোৱে লাগি মেলি কৰিছে ময়ো কৰিছোঁ এটি মই আছিলোঁ গাইছ তো বলক আমি এতিয়া খাই লওঁ কি গ'ল তিয়ঁহ কাটিবলৈ থাকি গ'ল এইটো আচাৰ বনাইছে কোনে আনিছে আচাৰটো আচাৰটো নিকিতাই আনিছে যোৱাবাৰো নিকিতাই আনিছিলে ঘৰটো মনত পৰিছে নে গাইছ তো গাইছ এইটো গাইছ আমি ইয়াতে খাইছিলোঁ এবাৰ পিকনিক প্লেচ পুনৰবাৰ খাইছোঁ এবাৰ নতুনকৈ কিছুমান মানুহ আহিছে আৰু এইফালে আমাৰ গোসাঁনী আহিছে এইফালে গাইছ বাকীকেইটাতো আমি পুৰণা মানুহ আমি খাই লওঁ A few moments later. তো গাইছ ভাত খোৱা হৈছে সকলোৱে খাইছে খাই ল'লোঁ আহি একেবাৰে শেষ পৰ্যায়ত পাইছোঁ সিহঁতিও খাই আছে আমি খাই হৈ গ'ল হেল্ল' আমি দগৰি খাই মই উঠিবই পোৱা নাই আজি ভকটো মানে অলপ স্পেচিয়েল হৈছে দেই ঐ যে ছাৰজন দেখিছে যে এইজন ছাৰক আমি মানে ফাৰ্ষ্ট চেমৰ পৰা আজি ফিফ্থ চেম পালৈকে পিকনিক এটাতো ছাৰক লগ নাপাওঁৱে আজি আহিছে যেন তেনে ছাৰক আনিবই নোৱাৰে সৌভাগ্য নহ'লে ছাৰ ইটো কাম কামতে থাকে ছাৰ মানে আজি আহিলে ভাল লাগিছে সকলোৱে মিনি আমি ছিক্স চেমৰ পাৰেই হৈ যাম আৰু কলেজ শেষ হৈ যাব আমাৰ আমিকেইটা আৰু বোলে ছাৰ আহি গ'ল খালে বোলে সকলোৱে A few moments later. এতিয়া আমি ফটো মাৰি ল'লোঁ ফটো তুলি ল'লোঁ হা আমাৰ পিকনিক খতম আজি শেষ কেন গামলা সকলোখিনি আমি সামৰি ফটো মৰা হৈ গ'ল এতিয়া ঘৰা ঘৰি যাওঁ শুই যাওঁ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ